নমস্কাৰ জবছ এণ্ড এডুকেশ্যন চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি অসম স্বাস্থ্য বিভাগৰ DHS DME DHS FW আৰু আয়ুষৰ টেকনিকেল আৰু নন টেকনিকেল গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পৰীক্ষাত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ MCQ আজি সেকেন্ড পাৰ্ট 2 আসাম জিকে সেকেন্ড পাৰ্ট 2 লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। মই ভাবোঁ আপোনালোকে ইয়াৰ উপকৃত হ'ব আৰু ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে ভিডিঅ'টি নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইয়াৰ দ্বাৰা উপকৃত হয়। আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যন অন কৰি ৰাখিব যাতে ভিডিঅ' নটিফিকেশ্যনসমূহ পাই থাকে। এতিয়া বলক আমি দেৰি নকৰি প্ৰশ্নসমূহ ডিছকাছ কৰোঁ। In addition to Assamese, which other language from the state is included in the 8th schedule of the Indian Constitution? Indian Constitutionৰ 8th schedule অসমীয়াৰ বাহিৰে আন কোনটো ভাষাক অন্তৰ্ভুক্ত কৰা হৈছে? বড়ো। Which of the following districts do not share border with Bhutan? তলত দিয়া কোনখন ডিষ্ট্ৰিক্টসমূহৰ ভিতৰত কোনখন ডিষ্ট্ৰিক্টে ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে? বঙাইগাঁও। Who was the first Ahom king to introduce coins? এজন হৈছে জয়ধ্বজ সিংহ। Next, who is the founder of the Assamese daily newspaper? The Assam Tribune. The Assam Tribune এখন ইংলিছ ডেইলি নিউজ পেপাৰ আৰু এই নিউজ পেপাৰখনৰ ফাউণ্ডাৰ অৰ্থাৎ গৰাকী কোন? ৰাধা গোবিন্দ বৰুৱা। Next, Fakhruddin Ali Ahmed was the Dest President of India. Fakhruddin Ali Ahmed 5th President of India, ভাৰতবৰ্ষৰ পঞ্চমজন ৰাষ্ট্ৰপতি আছিল আৰু তেওঁ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি। এই ধৰণে আহিব পাৰে যে প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন বুলি আহিলে ফখৰুদ্দিন আলী আহমেদ হ'ব। Who was the first Assamese to get the Arjun Award? কোনজন অসমীয়া পোনপ্ৰথমে অৰ্জুন এৱাৰ্ড লাভ কৰিছিল? ভোগেশ্বৰ বৰুৱা। In which year Kaziranga was declared a World Heritage Site by UNESCO? কোন চনত কাজিৰঙাক ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰিছিল ইউনেস্কোৱে? 1985। When Majuli is formally declared as a district in Assam? মাজুলীক কিমান চনত ফৰ্মেলি অসমৰ ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা কৰিছিল? ছেপ্টেম্বৰ 2016 চন। How many lines does Shakespearean sonnet have? 14 lines. কিমানটা লাইন আছে Shakespearean sonnet-ত? 14টা। Which dynasty coins were known as Narayani? Whose dynasty? Who was the first vice chancellor of Guwahati University? Guwahati University প্ৰথমজন ভাইচ চেঞ্চেলৰ কোন আছিল? কৃষ্ণকান্ত হেণ্ডিক। কৃষ্ণকান্ত সন্দিকৈ আছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰথমজন ভাইচ চেঞ্চেলৰ। Who Assamese poet also known as ধনী কবি? কোনজন অসমীয়া কবিক ধনী কবি হিচাপে খ্যাত? সেইজন হৈছে বিনন্দ চন্দ্ৰ বৰুৱা। Next, Dibru-Soikhwa National Park is situated in which district of Assam? Dibru-Soikhwa National Park এখন কোনখন ডিষ্ট্ৰিক্টত আছে? ডিব্ৰুগড় আৰু তিনচুকীয়া দুইখন ডিষ্ট্ৰিক্টতে পৰে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কখন। The biography স্মৃতি তীৰ্থ is written by? এখন বায়োগ্ৰাফি স্মৃতি তীৰ্থ এখন কোনে লিখিছিল? নবীন চন্দ্ৰ বৰদলৈ। Which state was separated from Assam in 1963? কোনখন ষ্টেট ছেপাৰেট হৈছিল 1963 চনত অসমৰ পৰা? নাগালেণ্ড। কিমান চনত? 1963। Who was the first Assamese
ট্ৰেন্সলেটৰ অফ ৰামায়ণ, ৰামায়ণক প্ৰথমে কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? মাধৱ কন্দলী। What is the biggest argo-based industry in Assam? এইটো টি ইণ্ডাষ্ট্ৰি, এইটো সকলোৱে জানে। বিগেষ্ট আৰ্গো-বেষ্ট ইণ্ডাষ্ট্ৰিটো হৈছে টি ইণ্ডাষ্ট্ৰি। Which one is the largest district by population in Assam? নগাঁও। জনসংখ্যাৰ ক্ষেত্ৰত কোনখন অসমৰ কোনখন ডিষ্ট্ৰিক্টত বেছি জনসংখ্যা? এখন হৈছে নগাঁও। আৰু মাটিকালিৰ ক্ষেত্ৰত কাৰ্বি আংলং। আনহাতে গছ-গছনি, ফৰেষ্টৰ ক্ষেত্ৰত গছ-গছনি বেছি ক্ষেত্ৰতো কাৰ্বি আংলং ডিষ্ট্ৰিক্টখনেই পৰে, মনত ৰাখিব। King of Manipur Brahmabahana was the son of. মণিপুৰ ব্ৰহ্মবাহনাৰ কাৰ পুতেক আছিল? অৰ্জুন। ব্ৰহ্মপুত্ৰ after joining Tista river is known as Jamuna. আৰু এই ব্ৰহ্মপুত্ৰখনত বাংলাদেশক, আমাৰ অসমত যিখন আমি ব্ৰহ্মপুত্ৰ বুলি জানো, বাংলাদেশত সেইখনক কি বুলি কোৱা হয়? যমুনা। Next, the Treaty of Yandabu signed between East India Company and which one of the following? King Burma. Treaty of Yandabu signed between East India Company আৰু কাৰ মাজত হৈছিল? King of Burma. Which city of Assam has the largest dry fish market of Asia? অসমৰ কোনখন চহৰ সকলোতকৈ ডাঙৰ ড্ৰাই ফিছ মাৰ্কেটৰ এছিয়াৰ ভিতৰত পৰে? সেইখন হৈছে জাগিৰোড। ISRO ইণ্ডিয়ান স্পেচ ৰিচোৰ্চ অৰ্গেনাইজেশ্যন, ইয়াৰ ফুল মিনিংটো হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। আপোনালোকে মনত ৰাখিব। ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? বেংগলোৰ। In which year the capital of Assam shifted from Shillong to Dispur? অসমৰ কেপিটেল, অসমৰ ৰাজধানী কিমান চনত শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল? 1973। Right to Information Act in India came fully into force in অক্টোবৰ 2005. Right Information Act in India come fully into force in অক্টোবৰ 2005. Who wrote Drone the Epic? Mahabharata will Vyasa was dictating? Ganesh. Who was the first chief minister of Assam? গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ আছিল অসমৰ প্ৰথমজন চিফ মিনিষ্টাৰ আৰু ছেকেণ্ড চিফ মিনিষ্টাৰ আছিল B.R. মেধি। তেওঁৰ সম্পূৰ্ণ নাম B.R. মেধিৰ সম্পূৰ্ণ নাম হৈছে বিষ্ণুৰাম মেধি, মনত ৰাখিব। আৰু প্ৰথমজন হৈছে গোপীনাথ বৰদলৈ। এইটো মেবি 1950 আছিলে চন প্ৰথমজন। ইমান চিয়ৰ নাজানো, চাব ভালকে, জানিলে কমেণ্টত জনাব। Next, the first Assamese to compile a dictionary named Hemkosh
হেমকোষ ইজ হেমচন্দ্ৰ বৰুৱা। হেমকোষখন কোনে লিখিছিল? হেমচন্দ্ৰ বৰুৱাই। Which one is the largest district in Assam by area wise? এটো আগতে আলোচনা কৰিছিলো যে area wise মাটিকালিৰ হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? কাৰ্বি আংলং। এটো আলোচনা কৰিছিলো। Which town is also known as the Monster of Assam, Manchester of Assam, Sulkusi? The currency of Japan known as Japanor currency কি বুলি কোৱা হয়? yen. In which district Gorompani Wildlife Sanctuary is located? এটো কাৰ্বি আংলং। গৰমপানীৰো কাৰ্বি আংলঙত অৱস্থিত। Next, who is the longest serving chief minister in India? পৱন কুমাৰ চেমলিং। এওঁ সকলোতকৈ দীঘলীয়া কাৰ্যকালত থকা চিফ মিনিষ্টাৰ ভাৰতবৰ্ষ। Which language is used by Sankardev to written Borgeet? শংকৰদেৱৰ ব্যৱহাৰ কৰা বৰগীতত ব্যৱহাৰ কৰা লেংগুৱেজটোৰ নাম কি? ব্ৰজাৱলী। The Abhiruchi Sport Day is celebrated on Abhiruchi Sport Day কেতিয়া পালন কৰা হয়? ছেপ্টেম্বৰ 13 ছেপ্টেম্বৰত পালন কৰা হয়। The first Assamese film Joymoti was released in the year 1935. 1935ত first Assamese film Joymoti release হৈছিল আৰু ইয়াতে আওটা কৈ থৈ যাওঁ 1931ত ভাৰতবৰ্ষৰ প্ৰথমখন সবাক চলচ্চিত্ৰ বা টকি ফিল্ম আলমাৰা ৰিলিজ দিছিল। আলমাৰা প্ৰথমখন সবাক য'ত টকিং সিংকিং ডেন্সিং সকলোবোৰ হৈছিল আলমাৰা। এই আলমাৰাখন 1931ত ৰিলিজ দিছিল আৰু অসমত জয়মতী ৰিলিজ দিছিল 1935ত আৰু অসমৰ সেকেণ্ডখন ফিল্ম ৰিলিজ দিছিল যিখনৰ নাম ইন্দ্ৰমালতী। সেই ইন্দ্ৰমালতী ৰিলিজ দিছিল 1939ত আৰু সেই ইন্দ্ৰমালতীতে আমাৰ ডক্টৰ ভূপেন হাজৰিকাই প্ৰথম গীত গোৱা দেখিবলৈ পোৱা গৈছিল। মনত ৰাখিব। The Narayani Setu connect the Pancharatna town with which city? জাগিখোপা। নৰনাৰায়ণ সেতুৱে কানেক্ট কৰা পঞ্চৰত্ন টাউন কোনখন চিটি অন্তৰ্গত? জাগিখোপা। The total number of national park is Assam 5. In which hill top the Kamakhya Temple is located? Nilachal Hill. Nilachal পৰ্বতত কামাখ্যা টেম্পল অৱস্থিত আছে। একেবাৰে শেষৰটো প্ৰশ্ন। What is the meaning of Hasao is the word Dima Hasao? Dima Hasaoৰ এই Hasao wordটোৰ meaning কি? Hills. বন্ধু বান্ধৱীসকল আজি এই 40টা প্ৰশ্ন ডিসকাস কৰিলো। যদি ইয়াৰ দ্বাৰা উপকৃত হৈছো বুলি ভাবিছে তেনেহলে ভিডিওটো শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ লগত
আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ পাই থাকে। ধন্যবাদ।